हादरसायाव जिनाहारि खालामनाय जाथाय बांबोनाया जिंगा सिथावना खालामनाय समावनो थांनाय साननैसोनिफ्राय हादरसानि गुबुन गुबुन जायगायाव जिनाहारि जाथाय जानायनि खौरां मोननाय जादों। बेबादिनो नगावनि दिङाव टिउसननिफ्राय न'आव फैफिननाय समाव उन्दै हिन्जावसाखौ जिनाहारि खालामनानै लामायाव गारनानै थांनाय जाथायनि गुबै दायनिगिरि ताफाजुल इस्लामआ पुलिसनि आखाइनिफ्राय खारखोमानो नाजानानै थांनाय हराव दैयाव गबनानै थैनाय जाथाया जिनाहारि खालामग्राफोरनि हेंथायै गोजोनथाव खौरां लाबोनाय समावनो फिन क'क्राझार जिल्लानि गसाइगाव महकुमा सिंनि तुलसि बिलावबो सानै उन्दै हिन्जावसाखौ लामानिफ्राय बुरखायना लांनानै सौदारा गामिनि सा8 दुथां सेंग्रानि हानजाया जिनाहारि खालामनाय जाथाया जायो। मख'जाथावदि सानै हिन्जावसा गैयैनि खौरांखौ मोननानै पुलिसआ थांनाय हरावनो नागिरब्लाबो मोननो हायाखैमोन। नाथाय दिनै फुङाव उन्दै हिन्जावसा सानैखौ तुलसि बिलनिफ्राय 12 किल'मिटारसो गोजानाव मोननो हायो। उनाव रायजोफोरा पुलिसनो फोरमायनायाव पुलिसआ उन्दै हिन्जावसा सानैखौ लानानै फैयो। बेनिनो सासे हिन्जावसाया गोब्राब थासारियाव दं। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला सानै हिन्जावसाखौ थांनाय हराव न' खाथिनिफ्रायनो गंनै गारिजों सा8 दुथां सेंग्राफोरा लानानै थांदोंमोन। बे मुगैथाव जाथायजों लोब्बा थानाय जामाल खान, शेख आब्दुल्ला आरो नुर आलम मुंनि 3 दुथांखौ पुलिसआ हमनो हाबाय। हिन्जावसाफोरखौ लांनाय गंनै गारिनि गेजेराव गंसे गारिखौ पुलिसआ मोनबाय। मिथिनो हानाय बादिब्ला मोनसे दुथां हानजाया गोबां साननिफ्रायनो बायदिसिना सोलो बाहायनानै उन्दै हिन्जावसाखौ जिनाहारि खालामनाय, लांखारनाय बायदि जाथाय जाबोदों। बेफोरबायदि जाथायनि बिथिङाव पुलिसनि थार बिजिरनाय नागिरदों जायगानि रायजोफोरा। ছোৱালী গাড়ী যি কৰি লৈ গৈছে আজি ৰাতি মই এটা মই নাজানো 2টা বজাত মই খবৰটো পাইছোঁ। মই এইটো কি বিচাৰ দিব লাগে, ফাঁচি নহ'লে মানে ছোৱালীৰ কি মোৰ এইটো মোৰ কি লাগে, কিয় এনেকুৱা কৰিব লাগে। মালক লাগে স্কুলত অহা মানুহবিলাক নিজেও বোলে কি কৰিব লাগে, এতিয়া কি আইন হৈছে মই আজি মোৰ ছোৱালীকো বাঁচাব লাগে আৰু মই ফাঁচি লাগে, মই ফাঁচি লাগে। ইয়াত মিলি খাওয়াতে আৰু এইটো ঘটনাটো কিয় কৰিব লাগে, কিয় কৰিব লাগে। এই ঘটনাখনত আমরা কিমান দুখ কষ্ট কৰি গেল দিনটি, ঘর বাড়ি জ্বলে গেল আৰু ইয়াতে আৰু ঘটনাগুলা করে একদিক 2-3 বার কৰি আছে, একজন নহয়। আজি পৰা কিয় এইটো কাম কৰি আছে, গার্জিয়ান গুলা কি কৰি আছে। নাই চাওক, মই এই অঞ্চলৰ এজন যুৱক হিচাপে মই এইটো কথা ক'ব বিচাৰিছোঁ যে যোৱা কিছুদিন আগতে আমাৰ যিটো কলকাতাৰ ঘটনা হৈ গ'ল, লগতে যোৱাকালি যিটো আমি দেখিবলৈ পালোঁ ঢেঙৰ ঘটনাটো, সেই ঘটনাটো মাৰ নাযাওঁতে আমাৰ তুলসীবিল অঞ্চলত আমি বৃহত্তৰ এই অঞ্চলত আমি হিন্দু মুছলিম আমি সকলোৱে একত্ৰিত হৈ একেডাল মানে একেলগে ইমান মিলা প্ৰীতিৰে চলি আছোঁ। এইটো সময়তে এনেকুৱা এটা লজ্জাজনক ঘটনা হ'ব বুলি আমাৰ অঞ্চলত আমি ভবা নাছিলোঁ। গতিকে মই আজিৰ এই আপোনালোকৰ লাইভৰ জৰিয়তে মই চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ যে এই ঘটনাটো যোৱাকালি ৰাতি মই যেতিয়া 12টা-1টা মানত খবৰ পালোঁ, অহাৰ পিছত যিটো মানে দেখা পালোঁ, মানে দুজনী কণমানি ছোৱালী নাবালিকা, বয়স 14-14 পৰা 15 বছৰ বয়স হ'ব, এই তেওঁলোকক ফুচলাই যিসকল ল'ৰাই ঘৰৰ পৰা ওলাই লৈ গৈছে তেওঁলোকক চৰকাৰে উচিত শাস্তি দিব লাগে আৰু অতি সোনকালে এইটো কুইক একশ্যন হ'ব লাগে, ইমান লেহেমীয়া হ'ব নালাগে। মই তুলসীবিল আৰক্ষী চকীৰ লগতে গোসাইগাঁও আৰু কোকৰাঝাৰৰ SP মহোদয়কে মই এই লাইভৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে অতি সোনকালে যি দোষী এই নাবালিকা ছোৱালীক এনেকৈ ফচলাই লৈ গৈ বিজনেছ কৰিছে নে ইহঁতে কি লাভ জেহাদ কৰিব বিচাৰিছে, ইয়াত হিন্দু মুছলিমৰ কথা মই কোৱা নাই, কিন্তু কথাটো হৈছে যিয়ে দোষীয়ে উচিত শাস্তি পাব লাগে। এই কিছুমান নিৰ্দিষ্ট কিছুমান মুছলিম উদ্ভণ্ডালী ল'ৰাৰ কাৰণে আজি মুছলিম সমাজখনো আজি লজ্জাত পৰিণত হৈছে। সেইকাৰণে আমি মুছলিম সমাজখনক আমি দোষাৰোপ কৰিব নোৱাৰোঁ, কাৰণ ইহঁতৰ একাংশ ভাল মানুহ আছে, আমি দেখিবলৈ পাইছোঁ, একেলগে থাকোঁ, বহুত দেখিবলৈ পাইছোঁ। কিন্তু ইহঁতৰ কিছুমান এনেকুৱা উদ্ভণ্ডালী ল'ৰা ছোৱালীৰ কাৰণে আজি মানে গোটেই সমাজখনে বদনামত ভুগিব লগা হৈছে। আৰু লগতে আমি আজি ইমান এটা অঞ্চলত ইমান ধুনীয়াকৈ বসবাস কৰি আছোঁ, এই অঞ্চলত যদি এনেকুৱা অপ্ৰীতিকৰ ঘটনা 2012ৰ দৰে যদি ঘটনা আকৌ পুনৰাবৃত্তি হয় ইয়াত, তাৰ কাৰণে জগৰীয়া কোন হ'ব আচলতে, হিন্দু সমাজ নে মুছলিম সমাজ। গতিকে মই কৈছোঁ ইয়াত কোনো সমাজ কোনো জাতি ধৰ্মৰ কথা নাই। মই চৰকাৰক এটাই অনুৰোধ কৰিছোঁ, যিসকলে দোষী, যিসকল কালপ্ৰিট এই ঘটনাত জড়িত, যিসকলে ছোৱালীকেইটা ঘৰৰ পৰা বাহিৰ কৰি লৈ গৈছে
তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগে, কাৰণ ছোৱালীবিলাক একেবাৰে নাবালিকা। আৰু এজন মই শুনিবলৈ পোৱা মতে কালি গোটেই ৰাতি মই তুলসীবিল আৰক্ষী চকীত আছিলোঁ, IC ছাৰৰ লগতো আমি কোপাৰেট কৰি আছিলোঁ যাতে ঘটনাটো অতি সোনকালে ছল্ভ কৰিব পৰা যায়। কিন্তু আমি যিখিনি দেখা পাইছোঁ সেইখিনি খুব ভয়ানক, মানে এইখিনি আমি ব্যাখ্যা কৰিব নোৱাৰোঁ। গতিকে আমি গোটেইখিনি চৰকাৰক এৰি দিছোঁ, আপোনালোকে ইয়াৰ উচিত তদন্ত কৰক আৰু দোষীক উচিত শাস্তি দিয়াৰ এটা ব্যৱস্থা কৰক, যাতে আৰু তুলসীবিল অঞ্চলত এনেকুৱা ঘটনা ঘটিব নোৱাৰে। আমি যি হিন্দু মুছলিম আমি সকলোৱে ভাই ভাইৰ দৰে মিলি আছোঁ, এই মিলা প্ৰীতিটো আমাৰ ইয়াত আৰু যাতে বিনিষ্ট হ'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম। ছোৱালী দুটাৰ অৱস্থা কেনেকুৱা? ছোৱালী দুটাৰ মই যিখিনি শুনিবলৈ পাইছোঁ, এজনী ছোৱালী বৰ্তমান তুলসীবিল থানাত আছে, তাইৰ পৰা IC ছাৰে ষ্টেটমেণ্ট লৈ আছে। আৰু এজনী ছোৱালীৰ অৱস্থা খুবেই সংকটজনক, মানে এনেকুৱা কি ঘটিছে কি ঘটনা সেয়া পিছত ওলাব, তদন্ত কৰাৰ পিছত ওলাব। এজনী চেন্সলেছ হৈ আছে, গোসাইগাঁও হাব্ৰুবিল হস্পিটেলৰ পৰা ছোৱালীজনীক ইতিমধ্যে কোকৰাঝাৰলৈ ৰেফাৰ কৰিছে, মানে ছোৱালীজনীৰ অৱস্থা খুবেই সংকটজনক। গতিকে এই বস্তুখিনি চালি জাৰি চোৱাৰ কাৰণে মই চৰকাৰী আৰু বিভাগীয় পক্ষক মই আহ্বান জনাইছোঁ। যোৱা ৰাতি কেইজনমান ল'ৰাই আমাৰ বড়ো সম্প্ৰদায়ৰ ছোৱালী দুজনীক মানে ইয়াৰ পৰা আমাৰ চাঞ্জলা বুলি কয় তাতে লৈ গৈছিল। লৈ যোৱাৰ পিছত তাতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে আৰু আমাৰ তুলসীবিল অঞ্চলৰ তেওঁলোকৰ গাৰ্জিয়ানক খবৰ দিয়ে। খবৰ দিয়াৰ পিছত ছোৱালীকেইজনক উদ্ধাৰ কৰে আৰু ইতিমধ্যে ল'ৰা কেইজনমানক থানাত আমাৰ ধৰিছে, এৰেষ্ট কৰিছে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে এই চক্ৰটোৰ লগত আমাৰ এটা সন্দেহ হয় যে ইয়াত বৃহৎ এটা চক্ৰ জড়িত হৈ আছে, আৰু আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ এই চক্ৰটোক যাতে পুংখানুপুংখানুভাৱে তদন্ত কৰি এই চক্ৰটোক ইয়াৰ পৰা উৎখাত কৰক। প্ৰয়োজনত আমি সহায় কৰিব লাগিলে আমিও প্ৰশাসনক যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে আগবঢ়াম। গতিকে আমাৰ কথা হৈছে তুলসীবিল অঞ্চলত আমাৰ শান্তি শৃংখলাটো বজাই ৰাখিব লাগে আৰু এনেকুৱা ধৰণৰ চক্ৰক ইয়াৰ পৰা একদম নিৰ্মূল কৰিব লাগে। তাৰ কাৰণে প্ৰশাসনক যি হেল্প কৰিব লাগে আমি হেল্প কৰাৰ জন্য প্ৰস্তুত আছোঁ। কেইজনক আটক কৰিছে? ইতিমধ্যে আমি শুনামতে 3জনক কি কৰিছে, ইয়াৰ লগত আৰু জড়িত থকাৰ আমি সম্ভাৱনা ব্যক্ত কৰিছোঁ। গতিকে ইয়াৰ লগত আৰু কোনোবা জড়িত আছে নেকি, প্ৰশাসনে উচিত তদন্ত কৰি এইকেইটাক উচিত শাস্তি বিহিব লাগে বুলি আমি দাবী জনাইছোঁ। We want justice! We want justice! অবৈধ বাংলাদেশী ঘাটে লাগে। We want justice! দোষীক কঠোরতম শাস্তি দিব লাগে। সবাই যাব লাগে, সবাই যাব।